মাই ইউটিউব চেনেল আছাম ইনমল ব্লগছ। তো আজি গাঁৱত এখন বিয়া আছে, গাঁৱতে আছোঁ। তো আপোনালোকে ইয়াতক চিনি পায়, আমাৰ দাদা হয় ন, জয়ন্ত দা। ইও আছে ইয়াতে, পুৰা কাম ধাম কৰি আছে। ৰাতি হ'লে অলপ খাই দিব আৰু এতিয়া কাম চাম কৰি আছে। তো আপোনাক দেখাই আছোঁ। তো গাইজ পেণ্ডেল চাওক। তো গাইজ চাওক, ইয়াতে বক্স বজাই আছে। তো দেখাই আছোঁ, এইটো হ'ল চেল্ফি ষ্টেণ্ড। গাইজ ভিতৰত দেখালোঁ, এইটো হ'ল বহৰম, এতিয়া বেং পাৰ্টি বজাই আছে। তো চাওক কি এটা নাজাৰা। মই আপোনাক কৈছিলোঁ যে 1.5 লাখ টকাৰ এই পেণ্ডেলে হৈছে, 1.5 লাখ নে 2 লাখ টকা। তো চাওক, দেখাই আছোঁ, চাওক। তো গাইজ চাওক, ইয়াতে বেং পাৰ্টি চলাই আছে। তো দেখাই আছোঁ আপোনালোকক। তো এইটো কফি ষ্টেণ্ড হয়, কফি বিলাই আছোঁ ইয়াতে। তো এইটো চাওক, এইটো বৃষ্টি হয়। তো এইটো হ'ল বিকাশ হয়, ই পকৰি খাই আছে ইয়াতে পুৰা। তো ইয়াতে ভাত দি আছে, ভাত বিৰিয়ানী আৰু পোলাও দি আছে। চৰি বিৰিয়ানী আৰু পুৰি দি আছে। তো পনীৰো দি আছে, ভকতীয়া হয় আমি ন, সেইকাৰণে। তো এইটো কফি ষ্টেণ্ড হয়। তো ইয়াতে কফি বিলাইছিলোঁ মই। কফি বিলাই থাকোঁতে মনত আহিলে যে এটা ব্লগে বনাই দিওঁ, আপোনালোক দেখাই আছোঁ। তো চাব। তো এইটো আমাৰ বৃষ্টি হয়, ইয়াতে পুৰা বহি আছে। তো চাই থাকিব ভিডিঅ'টো। তো গাইজ চাওক, পুৰা 1 লাখ নে 2 লাখ টকাৰ নে 1.5 লাখ টকাৰ পেণ্ডেলে দিছে ইহঁতে। পুৰা একদম পুৰা এনজয় কৰি আছোঁ। চাওক, এইটো হ'ল বম হাই বুলি কৈ দি। ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব নি। চাওক, ঘৰত গুচি গ'লো না, বৰষুণ দিয়া কথা। গাইজ মোৰ ভিডিঅ'বোৰ আপোনালোকে নাচায়, মই গম পাইছোঁ। তো মই কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দি আছোঁ। তো আপোনালোকে লাইক চাবস্ক্ৰাইব কমেণ্ট এটা কৰি দিব, কাৰণ মইতো সৰু সুৰা ইউটিউবাৰ হয় ন। তো আপোনালোকেতো ডিম পোৱাটোকে ভাল পায় ন। তো লাইক চাবস্ক্ৰাইব কমেণ্ট এটা কৰি দিব। আজিৰ কাৰণে বাই।